हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम कचुरी। तार बाबे प्रथमे याते मैं 2 काप मैदा लैसु आरो एतिया मैं याते दि दिसु 2 टेबलस्पून चुजी आरो दिसु अकनमान निमख। एखिनि एतिया भालदरे मिहलाई लब लागिब। हातेरे मिहलाई लैसु आरो एतिया याते रिफाइन तेल दिसु मैं 1 टेबलस्पून আৰু এনেকৈ অলপ অলপ দি পেলাই মই গোটেইখিনি ভালদৰে মোহাৰি লম। কম কমকৈ দি লৈছোঁ আৰু তেলখিনি ভালদৰে ময়দাৰ সৈতে মিহলি হ'ব লাগিব, যাতে হাতেৰে টিপা মাৰি দিলে এনেকুৱা এটা লাডু হৈ যায়। এয়া হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান পানী দি পেলাই ডো এটা বনাই লম। একেবাৰে সফট ডো বনাব লাগিব। পানীখিনি মই নৰ্মেল পানী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এনেকৈ অলপ টাইম ৰুটি বনাবলৈ যেনেকুৱা বনোৱা হয় ঠিক তেনেদৰে বনাই ল'লেই হ'ল। কম কমকৈ পানী দি গোটেইখিনি ভালদৰে একেবাৰে স্মুথ ডো এটা তৈয়াৰ কৰিব লাগিব। এয়া হৈ গৈছে, একেবাৰে সফট হৈছে। এইখিনি এতিয়া মই 15 মিনিট মানৰ কাৰণে ঢাকন দি পেলাই ৰাখি দিম আৰু তেতিয়ালৈকে ষ্টাফিংখিনি বনাই ল'ম। সেয়া মগু দালি মই 1 ঘণ্টামানৰ আগতে দিয়ে ৰাখিছিলোঁ। এইখিনি মিক্সিত দি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া প্ৰথমে কেৰাহী এখন বহাই লৈ পেলাই তাতে অলপমান মিঠাতেল দিছোঁ আৰু তেলখিনি অকণমান গৰম হ'ব দিছোঁ। ইয়াতে মিঠাতেলৰ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান সৰু সৰুকৈ কাটি লোৱা নহৰু আৰু জলকীয়া। এইখিনি দি পেলাই অলপ ভালদৰে লৰাই ল'ম। এইখিনি ৰঙচুৱা পৰিছেই। এতিয়া ইয়াতে মই বেচনখিনি দি দিছোঁ। বেচন ইয়াতে মই লৈছোঁ আধা কাপ আৰু বেচনখিনি ভালদৰে চালি ল'ব। এতিয়া এইখিনি অলপমান এনেকৈ ভাজি ল'ম। বেচনৰ কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'লেই হ'ল, একেবাৰে ৰঙচুৱা হ'ব নালাগে। এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই ইয়াতে মগু দালিৰ পেষ্টটো দি দিছোঁ আৰু দি পেলাই এইখিনি এতিয়া এনেকৈ লৰাই ল'ম অলপ টাইম। এইখিনি ভাজিব লাগিব আৰু যাতে ইয়াৰ কেঁচা ভাৱটো নাইকিয়া হৈ যায় তেতিয়ালৈকে ভাজি ল'লে হয়। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। হালধি দিছোঁ 1 চামুচ, জিৰা পাউডাৰ আধা চামুচ আৰু ৰেড চিলি পাউডাৰ দিছোঁ আধা চামুচ। এতিয়া এইখিনি গোটেইখিনি ভালদৰে মিহলাই পেলাই ভালদৰে ভাজি ল'ব লাগিব। বেছি সময় নালাগে,
5 মিনিটমান ভাজি ল'লে হয়। এয়া এইখিনি হৈ গৈছে। এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই ৰাখি দিম। এয়া এইখিনিও ঠাণ্ডা হৈছে আৰু এতিয়া যিখিনি মই আটা মাৰি ৰাখিছিলোঁ সেইখিনি এয়া আৰু ছফ্ট হৈ গ'ল। এতিয়া এইখিনি সৰু সৰুকৈ লাডু বনাব লাগিব। মই অকণমান আকৌ এনেকৈ মাৰি লৈছোঁ আৰু এতিয়া সৰু সৰু বলছ বনাই ল'ম। আপোনাৰ নিজৰ মতে সৰু বা ডাঙৰ কৰি ল'ব পাৰে। সেয়া হৈ গৈছে। এতিয়া এইখিনি মই এনেকৈ বনাই ল'ম। আৰু মাজত ষ্টাফিংখিনি দি দিম যিমানখিনি ধৰে। দি পেলাই এনেকৈ চাৰিওফালৰ পৰা বন্ধ কৰি দিব লাগিব আৰু বন্ধ কৰি দি পেলাই এনেকৈ বনাই ল'লেই হ'ল। আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ বনাই ল'ব। এইটো ৰেডি হৈ গ'ল আৰু বাকীখিনিও মই এনেকৈ বনাই ল'ম। এতিয়া কেৰাহী এখনত অলপমান ৰিফাইন তেল লৈছোঁ। তেল অলপ সৰহকৈ লাগে যাতে কচুৰিটো তেলত ডুব খাই থাকে, তেতিয়াহে কচুৰিটো বেছি খাস্তা হয়। আৰু তেলখিনি বেছি গৰম হ'ব নালাগে, অলপ অলপ গৰম হ'লে হয়, নহ'লে জ্বলি যায়। সেইকাৰণে আৰু গেছৰ ফ্লেমটো ল'ত ৰাখি মই এটা এটাকৈ যিমানখিনি ধৰে দি দিছোঁ। প্ৰথমে 3টাই বনাই ল'ম। এয়া এইটো যেতিয়া ওপৰলৈ ফুলি আহে তেতিয়া লৰাই দিব লাগে। ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে? আৰু তেতিয়াই মই লৰাই দিছোঁ আৰু এয়া ৰঙচুৱা হৈ আহিছে।